অ' মা, কথা এটা সুধো। ক কি হ'লনো? আমি ছোৱালীবোৰ যেতিয়া অসুবিধা হওঁ, মানুহে কিয় আমাক ঘিণ কৰা লিখা কৰে? তোক এইবোৰ কিয় লাগে? ইমান দিনে অতীজৰে পৰা এনেদৰেই চলি আহিছে। তেতিয়াহ'লে আমি যেতিয়া তুলনি হওঁ, ইমান ডাঙৰকৈ উৎসৱৰ লিখাকৈ ধুমধামেৰে পাতে, ফূৰ্তি কৰে। তাৰ পাছত যেতিয়া আমি অসুবিধা হওঁ, আমাক ঘিণ কিয় কৰে? হ'ব তই এতিয়া পঢ়া টেবুললৈ যা। এই চব কথা সুধি নাথাক মোক। হেৰি শুনিলে তাই মোক কি কৈ গ'ল? শুনিলোঁ, তাই ঠিকেই সুধিছে। তাইৰ প্ৰশ্নত যুক্তি আছে, কিন্তু এনেকুৱা প্ৰশ্নৰ উত্তৰ দিবলৈ যেন কোনেও নিবিচাৰে। আমি যিমানেই আধুনিক নহওঁ কিয়, শিক্ষিত নহওঁ কিয়, নাৰীৰ ক্ষেত্ৰত কৰা এনে ব্যৱহাৰে এইটোকে বুজায়, আমাৰ মানসিকতা এতিয়াও উন্নত হোৱা নাই। I don't need you to respect me, I respect me. But I want you to know you can know me if you change your mind.